বৰ্তমান ডিসাইড কৰি আছো ভাই আমজং ফালে যাম এইফালে আমজং আৰু নহলে আমজং ফালে যাম না নমস্কাৰ বন্ধুসকল আদৰণি জনালো মোৰ মানে অমৃত ব্লগ চেনেলটোলৈ আৰু এনেকুৱা মানে মোৰ চেনেলত আপোনালোকে ফুৰিব যোৱা পিকনিক খাব যোৱা আৰু টুৰিং কৰিব যোৱা ভিডিঅ'বোৰ আপোনালোকে দেখা পাই থাকে আৰু বহুত দিনৰ মূৰত আৰু এটা মই ভিডিঅ' আপলোড দিছোঁ আজি মানে মোৰ লগৰবিলাকৰ লগত মই অলপ ফুৰিবলৈ গ'লোঁ তাকে অকণমান মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপোনালোকে কি কৰিব লাগে আপোনালোকে জানে তো লেটছ ষ্টাৰ্ট দি ভিডিঅ' আমি আহি পালোঁ ক'ত এতিয়া গোপাল কৃষ্ণ চাহ বাগিচা ফালে আহিলে একদম টপাতলৈ সোমাই আহি এতিয়া লোহাৰ দলঙত স্কুটি উঠি আছে মোৰ পালচাৰখন ইয়াত নাহে পৰি যাব তলত পানীত মই নুঠাওঁ ভাই মই আমচং ফালে যামগৈ আমচং না কি বুলি কয় এইফালে যাম তো তৰুণ ভাই আহি আছে এইফালে বহুত ৰিক্সৰ জেগা মানে ৰিক্স উঠাব এতিয়া তো কেনেকুৱা লাগিছে তৰুণ ভাই একদম মজা খালি অলপ দলংখন ভাঙা আছে নাই এতিয়া বাইকখন লৈ নাযাওঁ নেকি সম্ভাৱনাটো কম আছে পাৰ কৰা ৰিক্স ল'ব নাই লাইফত তাৰমানে ৰিক্সটো ল'ব লাগে লাইফত কিন্তু এইটো ৰিক্স ল'ব নাই এইটো ৰিক্স ল'ব নাই একে লাইফ জিলিং মিলিং অমিতা কি কৰা যায় এতিয়া এনে কুটকাই যাব পাৰা বাইকৰ ৰিক্স ল'ব নাই ৰিক্স ল'ব নাই বেছি কাট আছে তো আপোনালোক দুখাই আছোঁ ইয়াতে মানে এটা ডাঙৰ এটা নদী এখন গৈ আছে এইখন লোহাৰৰ দলং পুৰা আপোনালোকে হয়তো দেখা নাই চাওক আপোনালোকে কেতিয়াবা যদি মানে টুৰিং কৰিব আহে তেতিয়াহ'লে দেখা পাব বৈ চাওক তলৰ ফালে গোটেই গাটা ক'ত বাইক যাব মানুহ খোজকাঢ়িবৰ কাৰণে একদম পূৰা অসুবিধা তো কেনেকৈ বাইকখন কেনেকৈ লৈ আনিম হয় নে নাই সেইটো কাৰণে লৈ নানিলোঁ চাওক বেক চাইডে আপোনাক দুখাই তো এখোজ দুখোজকৈ ঘুদুম ঘাদাম কৰি ধুনীয়াকৈ দলংখন মানে লৰি থাকে সেনেকৈ খোজকাঢ়ি আহি মানে আমি দলংখন মানে পাৰ হৈ যাম পাৰ হৈ গ'লে তাতে ধুনীয়াকৈ এখন গোপাল কৃষ্ণ চাহ বাগিচা বুলি কয় মানে আমচৈ নেলি ওচৰত আৰু তাতে ধুনীয়াকৈ আমি তাতে পিকনিক খাম আৰু ধুনীয়াকৈ এনজয় কৰিম আৰু আজি মানে ৰবিবাৰ যিহেতু ৰবিবাৰ আছিলে একদম ধুনীয়াকৈ এনজয় কৰি অকণমান মাথাটো ঠাণ্ডা কৰি যাম তাৰমানে যিহেতু গোটেইটো সপ্তাহতে গোটেই মানে একদম 5 দিন বা 6 দিন ধৰি মাথাটো তাৰমানে গৰম উঠি থাকেতো আজি ৰবিবাৰে আহি একদম মাথাটো তাৰমানে ঠাণ্ডা কৰি থৈ যাম তাৰমানে একদম পূৰা আপোনালোকে চাওক আৰু দেখা পাই আছে আপোনাৰ লোহাৰৰ এতিয়া দলং আপোনালোকে চাওক না কেনেকুৱা কি পৰিস্থিতি ইয়াৰ পৰা যদি পৰে মানে কি হ'ব আৰু একো নহয় যদি সাঁতুৰিব জানে বাচিব যদি সাঁতুৰিব নাজানে চিধা ওপৰত ভগৱানৰ লগত আৰু পূৰা আপোনালোকে চাই থাকক আৰু চাই থাকক ঠিক আছে বৰ্তমান আমাৰ দাদাই পূৰা পেডেল মাৰি আহি আছে আৰু এটা কথা আপোনালোকে মন কৰকচোন বাৰু এই ইমান খোজকাঢ়িব মানে নোৱাৰা দলংখনত কেনেকৈ এজন মানুহে চাইকেল চলাই আহি আছে মানে এনেকুৱা মানে সদায় এনেকুৱা বহুতে বাইক লৈ আহে চাইকেল লৈ আহে মানুহবিলাকে সদায় অহা যোৱা কৰিয়ে থাকে কিন্তু মানে আজিলৈকে এটা ব্ৰেকিং নিউজ ইয়াতে ওলোৱা নাই যদি এটা ব্ৰেকিং নিউজ ওলায় তেতিয়াহে মানে এইটো কি হ'ব টিভি চেনেলবিলাকত আহিব ফেচবুকত ভাইৰেল হ'ব তেতিয়াহে তাৰমানে চৰকাৰৰ ওচৰত যাব সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক পূৰা শ্বেয়াৰ কৰি দিয়ক তেতিয়া যদি আমাৰ যদি মামাহঁতে যদি অকণমান মানে চকু মানে কাণ চান দি চায় তেনেহ'লে এই অঘটন নোহোৱাৰ আগতে দলংখন যদি মেৰামতি কৰে তেনেহ'লে আমাৰো ভাল আৰু আপোনাৰো ভাল সেয়েহে এটা ভাল অনুভৱ ভাল মনোভাৱ লৈ আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ মই দেই তো আপোনালোকক ইমান বৰিং নকৰোঁ আৰু বৰ্তমান একদম পূৰা গন্তব্য স্থান য'ত মানে আমি গৈ আছিলোঁ তাত মানে আহি পালোঁ এতিয়া একদম ফাটি ভিডিঅ' যাব এতিয়া পূৰা এনজয় কৰাখিনিহে দিম আৰু বৰিং নকৰোঁ আপোনালোকে চাওক আৰু চাই থাকক যদি ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰি দিব ঠিক আছে বৰ্তমান বিনা পাৰ্মিশ্যনত আহি গ'লোঁ গোপাল চাহ বাগিচা তো বন্ধুসকল আপোনালোকে তাত দেখা পাই আছে গোপাল কৃষ্ণ চাহ বাগিচাৰ ভিতৰৰ দৃশ্য একদম কি ধুনীয়া মানে একদম নেচাৰেল পৰিৱেশ একদম সুন্দৰ অনুভৱ হৈছে একদম বহুত দিন হ'ল তাজা অক্সিজেন খোৱাই নাছিলোঁ তাতে যায় একদম ধুনীয়া মাথাটো একদম পূৰা ফ্ৰেছ হৈ আহিছে পূৰা আপোনালোকেও যদি যাব বিচাৰে তেনেহ'লে আপোনালোকে প্লিজ আহিবগৈ ঠিক আছে আৰু বৰ্তমান এটা খাই আছোঁ আৰু খাই পেট পূজা কৰি লৈ অকণমান এনজয় কৰি চিধা ঘৰমুৱা হ'ম আৰু আপোনালোকে চাই থাকক আৰু চাই থাকক ঠিক আছে
বৰ্তমান দানা পানী খাই ল'লোঁ আৰু দানা পানী খাই কেনে চাওক এতিয়া আপোনালোকে চাওক চাহপাত তো তৰুণ ভাই কিবা ক'ব নেকি কেনেকুৱা লাগিছে আজি কিবা গৰম লাগিছে আগত আমাৰ অমিত দা গৈ আছে তো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে গৰম কিন্তু ইয়াত গৰম হ'লেও ভাল লাগিছে গৰম হ'লেও ভাল লাগিছে ধুনীয়া তো আমাৰ মামাজী কেনেকুৱা লাগিছে একদম বঢ়িয়া বঢ়িয়া চবে মানে কাম চামত বিজি হৈ থাকে তো আজি অলপ আহি গ'লোঁ ফ্ৰী হৈ তো এইবিলাক চাওক গৰু গাই গৰু আপোনালোকে দেখা নাই গৰু ঘাঁহ খাই আছে অকণমান প্ৰেগনেণ্ট আছে 2 মাহমান হৈ আছে চাগে তো মিণ্টু ভাই কি হৈ আছে এতিয়া বৰ্তমান চিটুৱেশ্যন আমাৰ মানে বৰষুণটো আহিছে ঘৰলৈ কেনেকৈ যাম চিন্তাও আছে কিন্তু বাগানখন ঘূৰিও ভাল লাগিছে ধুনীয়া লাগি আছে হয়নে নক'বা আৰু এতিয়া বাগান এৰি যাব মন যায় তো আমাৰ যতীন মামা আজিৰ পৰা চাহপাত ছিঙি আছে ঘৰত বোলে শুকাবগৈ লোকেল টি বৰ্তমান চাহপাত মানে ফুলি আছোঁ ঘৰৰ মানে তলত আছোঁ বৰষুণ এটা পৰিব আৰু এই বৰষুণ পৰিব বুলি ভাবি চাংঘৰ এটা বনোৱা হৈ আছে ধুনীয়াকৈ তাৰ তলতে মানে আমি ৰখি আছোঁ আজি ধুনীয়াকৈ বৰষুণ চবফালে বৰষুণ পৰি আছে তো আমি বৰ্তমান বৰষুণ ভিজি আহি আছোঁ চবফালে চাওক পুৰা বৰষুণ এইফালে চাওক আগফালে পুৰা বগা হৈ গৈছে পুৰা আমি আহি আছোঁ তো দৌৰিব লাগিব পুৰা বৰষুণ পৰি গ'ল ভিজি ভিডিঅ' বনাই আছোঁ আপোনালোকে চাওক কিমান কষ্ট হৈছে ভিডিঅ'টো বনোৱাৰ কাৰণে আৰু আচলতে জীৱনটো মানে চলাই যাবলৈ কষ্ট কৰিবই লাগিব সেইকাৰণে আমাৰ সৰিয়হতে কেনেকুৱা ধৰণৰ কষ্ট কৰিছে চাওক আপোনালোকে বৰষুণ মানে পৰি আছে কিন্তু সৰিয়হতেও কাম কৰি আছে যিহেতু কাম কৰিব লাগিবই সেইকাৰণে আপোনালোকেও কাম কৰক আৰু কাম কৰি যাওক আৰু আপোনালোকেও এটা কাম কৰক আপোনালোকে মোৰ ভিডিঅ'টোত কমেণ্ট লাইক যি আছে চব কৰি দি শ্বেয়াৰ কৰি দিয়ক ঠিক আছে তো আপোনালোকে চাই থাকক আৰু চাই থাকক ঠিক আছে আজি মানে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু দেই তৰুণ ভাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বৰষুণ পৰা ভিজি আহিলোঁ ধুনীয়া গৰম লাগি আছিল এতিয়া পুৰা ঠাণ্ডা লাগি আছে আমি মাজতে বান্দৰ ভিজাই দিলোঁ লাগিছে বৰ্তমান যাম আৰু এতিয়া দেই দি আছে বন্ধু ভাই গৈ আছোঁ এতিয়া দেই বাই